কেতিয়াবা আমি টাউন বা চহৰত বহি থকা মানুহে বা আমাৰ লোকসকলে আমি মিড ডে মিলৰ ইম্পৰ্টেন্সটো আমি বুজি নাপাওঁ কিন্তু যেতিয়া গাঁৱৰ স্কুলবিলাকত যোৱা যায় এক্সাম্পল আমি যদি চাহ বাগিচাৰ স্কুলতে যাওঁ আজি ৰাতিপুৱা স্কুলত ল'ৰাজন যোৱাৰ আগতে মাকে পাত তুলিবলৈ গুচি যায় গতিকে ষ্টুডেণ্টজনে স্কুলত খাই গ'ল নে নগ'ল এটো কোনেও খবৰ ল'ব নোৱাৰে যদি উপবাসত গ'ল নুখুৱাকৈ গ'ল ঘৰত মাকে বনাব নোৱাৰিলে তেতিয়ালে মাক কামৰ পৰা ঘূৰি নাহালৈকে the child will be deprived from a meal and this is very common in our tea garden area যে ৰাতিপুৱা they goes for walk every mother and father goes for walk in the morning 6 o'clock they goes to school without taking a meal at least they are officially they are not taking a meal under the care of a mother তেওঁলোকে যাব লাগে পাইছে নাই পোৱা nobody knows আমি তাৰ আটাইতকৈ বেষ্ট টেষ্টটো কেতিয়া পাওঁ যেতিয়া হেলথ ডিপাৰ্টমেণ্টে স্কুলত বিভিন্ন ডিজিজৰ এগেইনষ্টত টেবলেট বিতৰণ কৰে তেতিয়া আপোনালোকে দেখিব পেপাৰত এটা নিউজ আহে যে টেবলেট লৈ পেলাই ছোৱালীৰ বমি হল বেমাৰ হল আসলতে টেবলেটৰ কাৰণে বেমাৰ নহয় ম্যাক্সিমাম ছোৱালীয়ে ঘৰত নুখুৱাকৈ আহি টেবলেট লোৱা কাৰণে তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে ঘটনাবোৰ ঘটিব আৰম্ভ কৰে এতিয়া আপোনালোকে দেখিব যে যেতিয়াৰ পৰা স্কুল বিলাকত মিড ডে মিল আৰম্ভ হৈছে এই ধৰণৰ নিউজ বিলাক কমি গৈছে আজিও এই ধৰণৰ বিভিন্ন হেলথ ডিপাৰ্টমেণ্টৰ প্ৰগ্ৰাম চলি থাকে বিশেষকৈ এই মুহূৰ্তত আমি কোভিডৰ ওপৰত আমি ইনজেকশনো লৈ আছো সকলোৱে বাট এই ধৰণৰ নিউজ বিলাক কমি গৈ আছে যে ষ্টুডেণ্ট ফেইণ্টেড ইন দ্য স্কুল কাৰণ নাও এট লিষ্ট দে আৰ গেটিং এ হেলথি ফুড in the school during the noon time ভাৰতৰ বিভিন্ন ৰাজ্য এতিয়া স্কুল ব্ৰেকফাষ্ট স্কিম আৰম্ভ কৰিছে যাতে ৰাতিপুৱা গৈ ব্ৰেকফাষ্ট এটা খাব পাৰে I am coming back to Jorhat বাল্য ভৱনত স্কুল ব্ৰেকফাষ্ট or mid day meal scheme were introduced long back আমি নিজে পঢ়ি থাকোতে খাইছিলো আজি সেই কথাবিলাককে গুটে all over nation entire nationত স্প্ৰেড হৈছে মই ভাবো যে আজি নহয় কালি we have to start school breakfast scheme also so that আমাৰ student সকলে ছাত্ৰ ছাত্ৰী সকলে স্কুলত এটা খাওঁতে পুষ্টিকৰ খাদ্য খাই যাতে পঢ়া শুনা কৰিব পাৰে আপোনালোকে জানে যে আমাৰ চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমি বহুত বিলাক সিদ্ধান্ত লৈ আছো যোৱাকালি কেবিনেটতো আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো বাতৰি কাকতত ওলাইছে আমাৰ স্কুল বিলাকত আমি এইবাৰ যাতে অল ইণ্ডিয়া কম্পিটিশনত আমাৰ লৰা ছোৱালীয়ে মেডিকেল ইঞ্জিনিয়াৰিং সিট পাব পাৰে সেই কাৰণে আমি ক্লাছ 3 ৰ পৰা ম্যাথছ আৰু সায়েন্স আমি ইংৰাজীত পঢ়াবৰ কাৰণে সিদ্ধান্ত লৈছো এগেইনষ্ট দ্যাট যাতে অসমীয়া মাধ্যমত ক্ষতি নহয় সেইকাৰণে দুখন নতুন পেপাৰ ভূগোল আৰু বুৰঞ্জী আমি অসমীয়া মাধ্যমত আমি ইন্ট্ৰোডিউস কৰিব খুজিছো যাতে ইটস ব্যালেন্স ইট আউট যে দুইটা যাতে লৰা ছোৱালীৰ আমাৰ মাতৃভাষাটো জিয়াই থাকে লগত দে গেট the maximum benefit out of modern education social studies to নাথাকিব science আৰু maths তেওঁলোকে ইংৰাজী শিকিব আৰু ভূগোল বুৰঞ্জী যি বন হৈ গৈছিল তাক আমি ইন্ট্ৰোডিউস কৰিম আৰু তাক অসমীয়া শিকিব আগতে 5+1 পেপাৰস আছিল নাও ইট উইল বি 6+1 কিন্তু এট লিষ্ট আমাৰ লৰা ছোৱালীয়ে অসমখন বুজিব আৰু ভূগোল আমাৰ ভাৰতখন বুজিব আমাৰ বুৰঞ্জী বুজিব যোৱাকালি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত লৈছিলো যে দেয়াৰ আৰ লট অফ স্কুল যত অকল ছোৱালীয়ে পঢ়িব পাৰে আৰু লৰাই পঢ়িব পাৰে আৰু যদি আমি অসমত কম্পেয়াৰ কৰো লৰা অকলে পঢ়িব পৰা স্কুলৰ সংখ্যা বেছি মিনিং কি হয় মই যোৱাকালিৰ পৰা গুৱাহাটীত চাই আছিলো যে নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে এখনো ছোৱালী পঢ়িব পৰা স্কুল নাই সো সকলো টিসি স্কুলত আহিব লাগে পঢ়িবৰ কাৰণে কাৰণ
আমি যদিও ছোৱালী স্কুলৰ আগত ছোৱালী বিদ্যালয় বুলি লিখি দিওঁ, ল'ৰা বিদ্যালয় বুলি নিলিখো, কিন্তু আচলতে গুৱাহাটীত কটন কলেজিয়েট একাডেমি তাতে অনলি ল'ৰাহে পঢ়িব পাৰে। সো এতিয়া আমি সিদ্ধান্ত লৈছো যে সকলো ল'ৰাৰ স্কুলত ছোৱালীও এডমিশন ল'ব। That means gender bias নাথাকিব, all the schools will be co-ed. খালি দুই এখন য'ত ছোৱালী স্ত্ৰী শিক্ষাৰ স্কুল আছে, long tradition আছে, they can maintain their own identity, but no boy school will maintain their identity. It has to be invariably a co-ed school. So এই ক্ষেত্ৰত মই ভাবো যে স্ত্ৰী শিক্ষা বা নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত ই এটা মাইলৰ খুঁটি হ'ব। নলবাৰী গৰ্ডন স্কুলত যোৱা বছৰ আমি এটা প্ৰয়োগ কৰিছিলোঁ। অসমীয়া মিডিয়ামৰ স্কুলৰ লগত আমি ইংলিছ মিডিয়ামটো ইন্ট্ৰডিউচ কৰিছিলোঁ উইদাউট এবলিচিং আছামিজ মিডিয়াম। আমি চাব খুজিছিলোঁ ষ্টুডেণ্টৰ ৰেছপন্স কি হয়। যেতিয়া নাম ভৰ্তি হ'ল, আমি ল'ৰা ছোৱালীৰ ঘৰে ঘৰে আমাৰ শিক্ষকসকল গৈছিলে, ৰিজাল্টটো এইটোৱে আছিলে যে কাষৰ দুখন প্ৰাইভেট ইংলিছ স্কুল বন্ধ হৈ গৈছিলে আৰু অসমীয়া মিডিয়ামতো স্কুলৰ ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছিলে, ইংৰাজী স্কুলতো আমাৰ ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছিলে। সেইকাৰণে এতিয়া আমি অসমত সিদ্ধান্ত লৈছোঁ যে আমাৰ যিকেইখন স্কুলত বিল্ডিং আছে, টিচাৰ আছে, তাতে আমি ডুৱেল মিডিয়াম ইন্ট্ৰডিউচ কৰিম, বোথ আছামিজ ইন ইংলিছ, কিন্তু সকলোতে অসমীয়া, ভূগোল আৰু বুৰঞ্জী উইল বি কম্পালচৰিলি টট ইন আছামিজ, যাতে আমাৰ নিজৰ কথাখিনি আমি বুজি পাওঁ। এই ধৰণে আমি শিক্ষা ব্যৱস্থাটোক নতুন ধৰণে সজাই পৰাই তুলিব খুজিছোঁ আৰু অসমৰ হাইস্কুলসমূহক সম্পূৰ্ণ ৰূপান্তৰৰ বাবেও আমাৰ চৰকাৰে এখন বিশাল আঁচনি প্ৰস্তুত কৰাৰ কামত ব্ৰতী হৈ আছে। হয়তো আমি যিকোনো সময়তে ইয়াক ঘোষণা কৰিব পাৰিম, ই আমাৰ প্লেনিং ষ্টেজত আছে। মোৰ বিশ্বাস যে হেল্থ আৰু এডুকেশ্যন এই দুইটা সেক্টৰক আমি প্ৰাইভেট সেক্টৰে গ্ৰ' কৰক, বাট পাব্লিক সেক্টৰক আমি জীয়াই ৰাখিব লাগিব। উই কেনট এলাউ পাব্লিক সেক্টৰ টু কমপ্লিটলি ফিনিছ দেমছেল্ফ। আজি আমি অসমত গৌৰৱ অনুভৱ কৰোঁ যে আৱাৰ মেডিকেল কলেজেছ, আৱাৰ হেল্থ সেক্টৰ ইজ ওৱান অফ দ্য বেষ্ট ইন দ্য কাণ্ট্ৰি। অহা 5 বছৰত আমি আমাৰ এডুকেশ্যন সেক্টৰটোকো ওৱান অফ দ্য বেষ্ট হিচাপে আমি কৰিব লাগিব, এণ্ড উই আৰ ৱৰ্কিং অন ডেট। আৰু মই বিশ্বাস কৰোঁ যে আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰিম। The effort of Akshay Patra Foundation today will definitely go a long way in strengthening public education system in our state.